মেট্ৰিক পৰীক্ষাত বেয়া হোৱাসকলে কি কৰিব লাগিব সেই বিষয়ে এই ভিডিঅ'টোত কৈছে শিক্ষামন্ত্ৰীয়ে। চ' ভিডিঅ'টো চাই লওক। অফিচিয়েল এক্সামিনেশ্যনটো এটা হ'বই, গতিকে ৰি এক্সাম নহয়, কাৰণ এক্সাম হোৱাই নাই, গতিকে ৰি এক্সামিনেশ্যনৰ কথাটো অহা নাই। গতিকে বিশেষ পৰীক্ষা এটা তেওঁলোকৰ কাৰণে অনুষ্ঠিত হ'ব আৰু এইটো দেৰি নহয়, খুব সোনকালে আমি অনুষ্ঠিত কৰিম। এইবাৰ হায়াৰ ছেকেণ্ডেৰীৰ প্ৰথম বছৰত যিমানখিনি নামভৰ্তি হ'ব সেইটো এটা ছিংগল ৱেব পৰ্টেলৰ যোগেদি অনলাইন যোগে এইখিনিৰ এটা সমন্বয় সাধন কৰা হ'ব। ছাত্ৰ ছাত্ৰীসকলে তেওঁলোকৰ ৰোল নাম্বাৰটোৰ জৰিয়তে তেওঁলোকেও ইয়াতে পঞ্জীয়ন কৰিব আৰু তেওঁলোকে কোন বিদ্যালয়ত বা মহাবিদ্যালয়ত নামভৰ্তি কৰিব পাৰে তাৰ কাৰণে তেওঁলোকে 5টাকৈ অপশ্যন দিব পাৰিব আৰু এই 5টা অপশ্যন পোৱাৰ পাছত সেই নিৰ্দিষ্ট মহাবিদ্যালয়বিলাকে বা বিদ্যালয়বিলাকে সেই পৰ্টেলৰ পৰাই কাক নামভৰ্তিৰ কাৰণে ছিলেকশ্যন কৰিব বা যোগ্য বিবেচিত কৰিব তাৰ এখন তালিকা তেওঁলোকে তাতে এপ্ৰুভ কৰিব। প্ৰাইভেট স্কুল যিবিলাকৰ ক্লাছ 10লৈকে এতিয়া পাৰ্মিশ্যন আছে, ক্লাছ 11 যদি তেওঁলোকে আৰম্ভ কৰিব বিচাৰে তেনেহ'লে চৰকাৰে অনুমতি দিব। ডিগ্ৰী কোৰ্চৰ কাৰণে এডমিশ্যন আমি 20% আসন মহাবিদ্যালয়সমূহক বৃদ্ধি কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ। এইবাৰ প্ৰয়োজন সাপেক্ষে